তো হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ ৰকম বাকী ৰাইজ কি খবৰ সকলোৰে আশা কৰোঁ ভালে আছোঁ আৰু ময়ো ভালে আছোঁ তো গাইছ সকলোৱে গমেই পায় আমাৰ মাজৰবাৰীত ৰক পূজা হয় মানে যিবোৰ ইয়াৰ লোকেল বা ডিব্ৰুগড় যোৰহাট লখিমপুৰ মাজুলী এইটো ছাইডৰ মানুহে গমেই পায় মাজৰবাৰীত বহুত ডাঙৰকৈ ৰাস পূজা হয় তো আমি আজি সেইটোৱে দেখাব গৈ আছোঁ তাৰ ডেক'ৰেশ্যন তাৰ কেনেকুৱা ধৰণৰ কি হৈছে দেখাব গৈ আছোঁ তো মোৰ লগত বলক ফাইনেলি আমি আহি পাই গ'লোঁ আৰু দেখাই আছোঁ এতিয়া তো গাইছ ৰাসৰ ষ্টাৰ্টটো হয় ইয়াৰ পৰা মানে ইয়াতে গেট আপোনালোকে দেখিব পাৰিছে ইয়াত আপোনালোকে যদি ৰাতিকৈ ৰাসত আহে তো ইয়াতে আপোনালোকে এইটো গেটৰ ওচৰতে বাইক পাৰ্কিং কৰি থ'ব লাগিব কাৰণ বাইক ভিতৰত সোমাব নিদিয়ে আৰু ইয়াতে আপোনালোকে বাইকটো পাৰ্ক কৰিব আৰু তাৰপিছত ভিতৰলৈ সোমাই যাব তো গাইছ এইটো হ'ল সেইটো মানে যিটো ৰাতি বহুত লাইটিং মাৰে তো এতিয়া যিহেতু দিন লাইটিং নাই কিন্তু মই ৰাতি এবাৰ আহি আপোনালোকে দেখাই দিম লাইটটো গাছ ৰাতি যেতিয়া জ্বলি থাকে নহয় বহুত ধুনীয়া দেখি পায় ভিউটো তো ৰাতি আপোনালোকক এবাৰ দেখাই দিম মই গাইছ আপোনালোকে এনেকৈ ভিতৰলৈ সোমাই আহিব আৰু সন্মুখতে দেখা পাব আপোনালোকে গেট যিটো মেইন গেট মানে মেলাত সোমাই যোৱাৰ আৰু ইয়াতে এখন হনুমান আছে কোৱা বাৰু আৰু যিটো যদি হনুমান দেখিছে এইটো বনোৱাৰো এটা কাহিনী আছে মই কেতিয়াবা সময় পালে কৈ দিম আপোনালোকক তো এতিয়া আমি বলক ভিতৰলৈ সোমাই যাওঁ মানে মেইন গেটৰ ভিতৰলৈ যিটো মেইন ডেক'ৰেশ্যন যিটো মেইন চেণ্টাৰ মেলাৰ তালৈ আমি সোমাই যাওঁ এইফালে গাইছ এতিয়া মানুহ নাই দিন হয় আমি এনেই দিনত দেখাব আহিছোঁ কাৰণ ৰাতি ইমান ভালকৈ দেখাব নোৱাৰিম ৰাতি খালি মানুহ দেখিব লাগিব আৰু ভিৰ দেখিব লাগিব এইটো হ'ল ৰাধা কৃষ্ণ গাই যিটো এইটো ৰাসৰ মেইন যাক পূজা কৰা হয় মেইন ৰাধা কৃষ্ণৰ মূৰ্তি ইয়াত এনেকৈ বনাই থোৱা হৈছে আৰু এইটো ফালে ষ্টেজ য'ত প্ৰগ্ৰাম হয় ডান্সৰ এইটো ডান্সৰ প্ৰগ্ৰাম হয় ইয়াত ৰাতি গাইছে ইয়াত ইমানেই মানুহ হয় যে আপোনালোকে থিয় হোৱাৰ জেগা নাপাব মই ৰাতি আপোনালোকক আহি দেখাম আৰু এইফালে দোকান আৰু এতিয়া এইফালে কাৰ্যালয় ইয়াত মানুহবোৰ বহি থাকে মানে মেইন যিটো লিডাৰবোৰ আৰু এইটো গাইছ এইবোৰ মানে কি হ'ল মানে কৃষ্ণলীলাত মানে যিবোৰ বস্তু ৰুল কৰে মানে যিবোৰ ভগৱান আছে সেইবোৰ সকলোবোৰ ইয়াত তেনেকৈ সজাই ৰখা হৈছে আৰু ৰাতি ইয়াত বহুত ধুনীয়া লাগে কাৰণ তাত তেতিয়া লাইটিং থাকে এতিয়া লাইটিং একো নাই সেইবাবে এতিয়া নৰ্মেল হৈ আছে আৰু আপোনালোকক ৰাতিকৈ দেখাম এবাৰ কেনেকুৱা হয় তো এনেকৈ আৰু এইটো এবাৰ নতুনকৈ বনোৱা হৈছে যিহেতু ক'ভিডৰ কাৰণে 2 বছৰ হোৱা নাছিলে এবাৰ 2 বছৰৰ মূৰত এনেকৈ এইটো এডভান্সকৈ বনোৱা হৈছে মানে এইটো মই কি হয় ইমান ধৰিব পৰা নাই আপোনালোকে ধৰিব পাৰিছোঁ যদি কমেণ্ট কৰি মোক ক'বচোন এইটোৱে হ'ল ষ্টেজ মানে য'ত ছিংগাৰে গান গায় ডান্স কৰে এইটো এটা বেনাৰ লগোৱা আছে আপোনালোকে পঢ়িব পাৰে কি লিখা আছে তো ইয়াতে ষ্টেজ এইটো ডান্সৰ আৰু ইয়াত চেয়াৰ আগতে খেৰ দিছিলে বাট আজিকালি চেয়াৰ দিছে গাইছ এইটো হ'ল পাতালপুৰি আৰু এইটো হ'ল স্বৰ্গপুৰি হয় মানে গাইছ কি হ'ল এইটো আগতে বাহিৰে বনাইছিলে এনেকৈ বাট আজিকালি মানে পকীকৈ বনাই দিছে এইটো চাব পাৰে আপোনালোকে কাৰণ বাহিৰে বনাই দিলে ভাঙি যায় আৰু সেইবাবে পকী কৰি বনাই দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু এইবোৰ গাইছ কথা এটা হ'ল মানে এইবোৰ যে আপোনালোকে শুই থকা দেখি পাইছে এইবোৰ মানে গাইছ কি হৈছে এইবোৰ সৰগলৈ যাওঁতে মানে মৰি আছিলে এইবোৰ সৰগলৈ যাব পৰা নাছিলে আৰু কোৱা শুনা যায় যে এইবোৰৰ গাত কিবা পাপ আছিলে গতিকে সেইবোৰ যাব পৰা নাই মানে গতিকে যাব পৰা নাই আৰু ইয়াত তেনেকৈ ইয়াতে সেৱা এটা কৰি লওঁ গাইছ তো গাইছ চাব পাৰে আপোনালোকে ইয়াত আৰু এইফালে আপোনালোকে ওলাই যাব পাৰি ইয়াৰ পৰা আৰু গাইছ আহি আকৌ আপোনালোকে ফ্ৰণ্ট গেটৰ ওচৰত পাব গতিকে আমি এতিয়া আৰু এইফালে নাযাওঁ এতিয়া যাম দোকানবোৰ দেখাম এইবোৰে গাইছ দোকান এতিয়া সকলোৱে তিৰফল দি বন্ধ কৰি থৈ দিছে
এইবোৰ গাইছে এটা এটা গলি হয় মানে এতিয়া গোটেই ৰাতি দোকান কৰি এতিয়া চবে শুই আছে নেকি আপোনালোকে এতিয়া চব বন্ধ পাব কাৰণ মানুহে শুই আছে এইটো হ'ল গাইছ হোটেলৰ লাইন ইয়াত হোটেল এইটো আৰু গাইছ আপোনালোকে যদি মেলাত আহে ইয়াত পাণ দোকান হয় মোৰ লগৰ হয় তো আপোনালোকে যদি আহে ইয়াৰ পৰাই খাব মই দেখাই দিছোঁ ক'ত আছে আপোনালোকে যদি ইয়াত আহি কয় যে ব্লগ চাই আহিছোঁ যদি খাটি ব্লগৰ ব্লগ চাই আহিছোঁ তো আপোনালোকক 15 টকাৰ পাণ 10 টকাতে দি দিব গাইছ তো আহিব তো গাইছ ৰাগ বুলি ক'লে আমি বুজোঁ যে মীনা বজাৰ যিটো মেইন এট্ৰেকশ্যন হয় যিটোৰ পৰা বহুত ইয়াতে মানে বহুত ভিৰ জমে তো আপোনালোক সেইটো দেখাওঁ যে মীনা বজাৰ এইবাৰ কেনেকুৱা হৈছে তো বলক এইফালে গাইছ চাব পাৰে চিত্ৰহাৰ য'ত আগত আমি বহুত চাইছিলোঁ এইবোৰ কিন্তু আজিকালি সিমান চোৱা নহয় কাৰণ সকলোৱে গমেই পায় আজিকালি মোবাইল আছে চ' চিত্ৰহাৰত ইমান এটা বেছি মানুহ নাহে আজিকালি আৰু এতিয়াতো গাইছ ইমান মানুহ নাই কিন্তু ৰাতিকে বহুত মানুহ হয় তো ৰাতিকে আপোনালোকে এবাৰ দেখুৱাৰ চেষ্টা কৰিম কি হয় কেনেকুৱা হয় তো এতিয়াৰ ভিউটো এনেকুৱাই হ'ব এইটো হ'ল গাইছ ট্ৰেইন মানে আমি সৰুতে উঠিছিলোঁ ট্ৰেইনৰ নিচিনা লাগে আৰু এইটো আপোনালোকে গমেই পাইছে এইটো কি হয় বস্তুটো একচুৱেলি এইটো হয় কি আপোনালোকে গমেই পায় আৰু আজি আপোনালোকক উঠিও দেখাম ৰাতি কেনেকুৱা হয় কেনেকুৱা লাগে এক্সপ্ৰেশ্যন তো এতিয়া জাষ্ট দিন বুলি দেখাই দিছোঁ আৰু কি হয় এতিয়াতো মানুহ ইমান নাই চ' এনেকৈ আৰু গাইছে এইটো দেখি আপোনালোকে গমেই পাইছে কি হয় এইটো হ'ল ব্ৰেক ডান্স যিটো বহুত ভাল লাগে উঠি কিছুমানে ইয়াত বহুত কিবা হয় মানে বমিটিং প্ৰেছাৰ বহুত কিবা তো গাইছ আজি আমিও উঠিম কেনেকুৱা লাগে চাম তো ৰাতিলৈ ৱেইট কৰক চাব এডভান্স এইটো যিটো দেখিছে এইটো হ'ল এডভান্স মানে এবাৰ নতুনকৈ আহিছে ইয়াৰ অহা নাছিলে তো ৰাতিৰ যিটো আপোনালোকে নজাৰা পাব নহয় ইয়াত ৰাতিৰ যিটো আপোনালোকে নজাৰা পাব আৰু কি ক'ম মানে ইয়াত মানে যদি আপোনালোকৰ লগৰ যদি কোনোবা হেৰাইও যায় আপোনালোকে বিচাৰি পাব টান হ'ব আৰু ইয়াত ইমানেই নেটৱৰ্কৰ প্ৰব্লেম মানে ইমানেই মানুহ গাইছে যে নেটৱৰ্কৰ কথা পাতিব প্ৰব্লেম মানে নেটৱৰ্কৰ বহুত ইছ্যু হয় তো আপোনালোকে ফোনটো কৰিবই নোৱাৰিব ইয়াত আহি ৰাতি চ' ফ্ৰেণ্ডৰ লগত আহিলে আপোনালোকে প্লিজ একেলগে থাকিব নহ'লে বন্ধ এতিয়া চব বন্ধ এতিয়া ৰাতিহে তো গাইছ এতিয়া আপোনালোকক এনেকুৱা এটা জেগাত লৈ যাম মানে বজাৰ আৰু আমাৰ ইয়াত সেইটো গৈ গৰম বজাৰ কিন্তু মই কওঁ হট বজাৰ তো বলক দেখাই দিওঁ তো গাইছ ইয়াৰ আৰম্ভণি হয় ইয়াৰ পৰাই যাব লাগে মানে এইটো যিটো মেইন চেণ্টাৰ মানে যিটো মেইন যিটো মেলা তাৰ পৰা বহুত ডিষ্টেঞ্চত হয় চ' আপোনালোকে এনেকৈ আহিব লাগিব অলপ ছাইডত আৰু কি হ'ল গাইছ মানে আপোনালোকে মই দেখাইছোঁ বুলি আপোনালোকে ইয়াত নাহিব আৰু আহিলেও আপোনালোকৰ নিজৰ ৰিক্সত আহিব কাৰণ পিছত ঘৰত গৈ ক'ব যে আপোনালোকে মোৰ ভিডিঅ' চাই আহিছে তাৰপাছত উল্টা তো বুজিছে চাগে এইফালে গাইছ লটাৰী থাকে লটাৰী গাইছ আইডিয়াও কৰিব নোৱাৰিছে যে ৰাতি কিমান মানুহ হয় গাইছ আপোনালোকে আচৰিত হৈ যাব তো গাইছ হ'ল গাইছ ছেকেণ্ড গেট মানে ইয়াত আমি নাযাওঁ মানে অলপ ৰেষ্ট্ৰিকশ্যন টাইপৰ হয় তো আপোনালোকে আহিলে নিজৰ ৰিক্সত আহিব এইটো গাইছ নেক্সট ছেকেণ্ড গেট এইটো যিটো প্ৰাণী দেখি পাইছে গাইছ ইয়াৰ আজি এক্সপায়াৰ্ড হৈ যাব ইয়াৰ এক্সপায়াৰী ডেট আজি হয় ৰাতি ইয়াক মানুহৰ শেষ আৰু শেষ আৰু যিহেতু আপোনালোকে গমেই পায় যে 2 বছৰ পাছত ৰাস হৈ আছে গতিকে এইবাৰ ইমান মানুহ হৈছে মানে মানুহতকৈ দোকানীবোৰ বেছি হৈছে গতিকে ৰাসত মানে মানুহে ভিটি পোৱা নাই গতিকে আপোনালোকে চাব পাৰে যে ক'ত মানে আৰু কিমানখিনি জেগাত মানে মানুহে ভিটিৰ কাৰণে হেৰি কৰি আছে তো ক'ত দোকান বহিছে আপোনালোকক মই দেখাম এতিয়া তো চাব পাৰে গাইছ সেইবোৰ নীলা যে দেখি আছে সেইবোৰ চাওক তো ৰাতি লাইট চাইট জ্বলি থাকে তেতিয়া ভালকৈ আপোনালোকে দেখা পাব কিন্তু যদি চাব যায় ন সেইটোৰ মেলাৰ তুলনাত এইটো সৰু জেগা হিচাপে ইয়াতে বেছি মানুহ হয় গোটেই মেলাতকৈ ইয়াতে বেছি মানুহ হোৱা দেখা যায় গাইছ তো
তো গাইছ এতিয়াৰ ব্লগটোত জাষ্ট আপোনালোকক জেগাখিনি দেখালোঁ যে কি আহিছে আৰু কেনেধৰণৰ হৈ আছে, কিন্তু ৰাতি আকৌ আপোনালোকক ভালকৈ দেখাম। ৰাতিৰ ভিউটো একদম এক্সট্ৰা লেভেলৰ হয় গাইছ। তো ৰাতি কিমান মানুহ হয় সেইটোও দেখাম আপোনালোকক। আৰু তো গাইছ আশা কৰোঁ ৰাতিৰ ব্লগটো আপোনালোকে চাব। তো গাইছ আজিৰ মানে এতিয়াৰ ব্লগটোত বাই বাই।